হেল্ল' বন্ধু বান্ধৱীসকল, আজি ষ্ট্ৰীট ষ্টাইলত ফাষ্ট ফুড ষ্টাইলত ভেজ চাওমিন বনালোঁ। দেখিছে সুন্দৰভাৱে হৈ গৈছে। আৰু কিদৰে বনালোঁ আমি আমাৰ ভিডিঅ'টো চাওঁ আহক। গেছ অন কৰি ল'লোঁ। গেছ অন কৰি পেলাই এটা চচপেনত অকণমান পানী গৰম হ'ব দিলোঁ। পানী গৰম হৈ গৈছে। এতিয়া অকণমান ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। পানীখিনি গৰম হোৱাৰ পিছত মই নুডলছখিনি গৰম পানীখিনিত দি দিলোঁ। দি পেলাই অকণমান সময় নুডলছটো বইল হ'বলৈ দিম। ৩-৪ মিনিটমান মই নুডলছটো বইল হ'ব দিলোঁ। আপোনালোকে চাই ল'ব। আৰু ধুনীয়াকৈ মই এখন চাকনিত সেই নুডলছখিনি চাকি ল'লোঁ। চাকি লৈ পেলাই এটা ধুনীয়াকৈ বহল জেগাত অকণমান সময় এইদৰে মেলি দিম, যাতে নুডলছখিনি অকণমান ড্ৰাই হৈ শুকাই যায়। আগতে ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ কাৰণে পিছত মই ইয়াত ৰিফাইন তেল দিয়া নাই। এইদৰে ধুনীয়াকৈ মেলি ল'লোঁ অকণমান ড্ৰাই হ'বৰ কাৰণে। আৰু এতিয়া মই ভেজিটেবলছখিনি কাটি লৈছোঁ। প্ৰথমতে এটা পিঁয়াজ লৈছিলোঁ। পিঁয়াজটো তেনেকৈ কাটি লৈছোঁ, জুলিয়ন কাটিং। আৰু কেপচিকাম এফাল লৈছিলোঁ। এই কেপচিকাম ফালো ঠিক এনেদৰেই কাটি ল'ম, যেনেদৰে পিঁয়াজখিনি কাটিছোঁ। অনিয়ন আৰু কেপচিকাম কটা হৈ গৈছে। আৰু এটা গাজৰ লৈছিলোঁ। গাজৰখিনিও ঠিক তেনেদৰে জুলিয়ন কাটিং কৰি ল'ম। গাজৰখিনি কাটি ল'লোঁ। আৰু অকণমান কবি লৈছিলোঁ, বন্ধাকবি। আৰু বন্ধাকবিখিনিও ঠিক এইদৰে কাটি ল'ম। গোটেইখিনি ভেজিটেবল একেদৰে কাটি ল'ম। কাটি লোৱাৰ পিছত জলকীয়া, মই স্পাইচি ভাল পাওঁ, সেইকাৰণে জলকীয়া কেইটামান সৰহকৈ লৈছোঁ। আপোনালোকে আপোনালোকৰ অনুপাতে জলকীয়া ব্যৱহাৰ কৰিব। জলকীয়াখিনি কটা হৈ গৈছে। আৰু মই সদায় গেছ অন কৰি ল'লোঁ। গেছ অন হোৱাৰ পিছত মই চাইনিজ ফ্ৰাই পেনখন বহুৱাই লৈছোঁ, চাইনিজ ৱক। ইয়াত এতিয়া অকণমান টাৱাখন গৰম হ'ব দিলোঁ। টাৱাখন গৰম হোৱাৰ পিছত অকণমান ৰিফাইন তেল দি ল'লোঁ। দেখিছে, তেলখিনি অকণমান গৰম হ'বলৈ দিলোঁ। তেলখিনি গৰম হোৱাৰ পিছত প্ৰথমতে পিঁয়াজখিনি, তাৰপিছত কেপচিকাম, তাৰপিছত কাটি থোৱা গাজৰখিনি আৰু জলকীয়াখিনি ধুনীয়াকৈ দি ল'লোঁ। দি লোৱাৰ পিছত এতিয়া মই অকণমান সময় ধুনীয়াকৈ ভেজিটেবলখিনি লৰাই দিম। ঠিক এইদৰে যেতিয়ালৈকে ভেজিটেবলখিনি 60% বইল নহয় তেতিয়ালৈকে হেৰি কৰি থাকিম। আৰু লগতে মই কাটি থোৱা কবিখিনিও পিছত এড কৰি দিছোঁ। তাৰপিছত ধুনীয়াকৈ এইদৰে সুন্দৰভাৱে লৰাই লৈছোঁ, যাতে গোটেইখিনি ভেজিটেবল 70% সিজি যায়। 60-70% সম্পূৰ্ণ সিজিবলৈ নিদিব। ধুনীয়াকৈ এইদৰে ভেজিটেবলখিনি অকণমান ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই চাওমিনখিনি ইয়াত ব্যৱহাৰ কৰিছোঁ। চাওমিনখিনি ব্যৱহাৰ কৰি এতিয়া ধুনীয়াকৈ সুন্দৰভাৱে লৰাই দিম। এনেদৰে সুন্দৰভাৱে লৰাই দি অকণমান গোটেইখিনি যাতে সানমিহলি হৈ যায়, নুডলছ আৰু ভেজিটেবল গোটেইখিনি যাতে সানমিহলি হৈ যায়, সেইদৰে মিলাই লৈছোঁ। মিলাই লোৱাৰ পিছত অকণমান নিমখ ব্যৱহাৰ কৰিছোঁ। আপোনালোকৰ সোৱাদ অনুসৰি ব্যৱহাৰ কৰিব। আৰু অকণমান এৰ'মেটিক পাউডাৰ ব্যৱহাৰ কৰিছোঁ। লগতে অকণ হোৱাইট পেপাৰ ব্যৱহাৰ কৰিছোঁ। আৰু অকণমান ভিনেগাৰ দি লৈছোঁ। ভিনেগাৰ দিয়াৰ পিছত
চামুচমান চয়া চচ ব্যৱহাৰ কৰিছোঁ, 1 চামুচমান। এতিয়া ধুনীয়াকৈ সুন্দৰভাৱে লৰাই দিম, কাৰণ আমি ফাষ্ট ফুডত যিদৰে চাওমিন বনাই ঠিক সেইদৰে বনাইছোঁ। আপোনালোকে ঘৰত সহজতে এনেদৰে বনাই ট্ৰাই কৰিব পাৰিব। আজিকালি চাওমিনটো সকলোৰে প্ৰিয় খাদ্য হৈ পৰিছে, সেইবাবে এটা ৰেচিপি লৈ আহিছোঁ ঘৰতে সহজতে বনাব পৰাকৈ। আৰু এতিয়া ওপৰত অকণমান টমেটো কেটচাপ ব্যৱহাৰ কৰিছোঁ। টমেটো কেটচাপ ব্যৱহাৰ কৰি আমাৰ চাওমিন ৰেডি হৈ গ'ল। দেখিছে কি সুন্দৰভাৱে, সুন্দৰ কালাৰ আৰু খাবলৈও টেষ্টি হৈছে। এনেদৰে আপোনালোকে ঘৰতে সহজ উপায়েৰে খুব কম সময়তে বনাব পাৰিব। চ' তৈয়াৰ হৈ গ'ল আমাৰ ভেজ চাওমিন। দেখিছে কি সুন্দৰভাৱে, দেখিবলৈও মৰম লগা হৈছে আৰু মই নিজে খাইছোঁ যেতিয়া খায়ো ভাল লাগিছে। আপোনালোকেও ট্ৰাই কৰিব। হেল্ল' বন্ধুসকল, আজি অন্য এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছিলোঁ। আৰু আপোনালোকৰ যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে, হেমন্ত মিনি কিটচেন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'বোৰ লাইক, কমেণ্ট, শ্বেয়াৰ কৰি আপোনালোকৰ মৰম আশীৰ্বাদ কৰি যাব। থেংক ইউ ছ' মাছ।